ল'ৰা ছোৱালীকেইটা এবেলা খায় আৰু এবেলা নাখাই থাকে, ৰান্ধিব পৰা নাই, পানীৰ তলত চব। ব্ৰহ্মপুত্ৰৰ বলিয়াবানে কালৰূপ ধাৰণ কৰিছে জাগিৰোডত। জাগিৰোডৰ মায়ং ৰাজচক্ৰৰ অন্তৰ্গত প্ৰায় শতাধিক গাঁও এতিয়া পানীৰ কবলত। ক'ৰবাত যদি একাঠো, আন ক'ৰবাত এবুকু পানীৰ মাজতে জীৱন সংগ্ৰাম চলাই গৈছে বহু পৰিয়ালে। এমুঠি অন্ন, এটুপি খোৱা পানীৰ বাবে হাহাকাৰ কৰিব লগা হৈছে এইসকল বন্যাৰ্থই। পোহনীয়া জীৱ জন্তুৰো দেখা গৈছে খাদ্য সংকটে। ইফালে চৰকাৰী সা সুবিধাও ঢুকি পোৱা নাই দুৰ্ভগীয়া বান আক্ৰান্তক। পানী সোমাইছে, মানুহ খবৰ লোৱা নাই, ৰান্ধা বাঢ়া খবৰ নাই, খোৱা বোৱা নাই, কিছু নাই, চৰকাৰৰ পৰা একো দিয়া নাই আমাক। গৰু ছাগল লৈ যি কষ্টত আছোঁ। জাগিৰোডৰ পৰা ব্যুৰ' ৰিপৰ্ট, নেশ্যন টক্স 24।